নমস্কাৰ, মই পম্পী আপোনালোক সকলোকে মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি ভাবিছোঁ মই ব্লগ এটা বনাম আৰু সেয়েহে সাজি কাচি একদম গেটৰ ফ্ৰণ্টত আহি মই ৰেডি হৈ আছোঁ। দেখিছে মই ওলাই আছোঁ। মই যাবলৈ ওলাইছোঁ মোৰ বাৰ ঘৰ। বেছি দূৰ নহয়, মোৰ হাজবেণ্ডৰ ঘৰৰ পৰা 4-5 কিলোমিটাৰমান দূৰত হ'ব। বহুত দিন আগৰ পৰা আমি দুয়োটাই ভাবি আছিলোঁ যামকৈ প্লেন কৰিয়ে আছিলোঁ, কিন্তু ইমানেই ৰ'দ দিয়ে মানে যাবলৈ মনেই নাযায়। আৰু তেওঁ অফিচ থাকে, আৰু যিহেতু আজি বতৰ বিৰাটেই ভাল, দেখিছেনে ঠাণ্ডা একেবাৰে, আৰু তেওঁ অফিচ নাই, আৰু সেয়েহে আমি আজি প্লেন কৰিলোঁ যে আজিয়ে আমি গৈ আহোঁগৈ। আৰু তেন্তে আপোনালোকে চাই থাকক আজিৰ দিনটো আমি কেনেদৰে পাৰ কৰোঁ। এয়া দেখিছেনে মাস্ক লগাই একদম ৰেডি হৈ গ'লোঁ। এতিয়া আমি যাওঁ। আৰু এতিয়া আমি গৈ আছোঁ। এয়া দেখিছেনে পথাৰবিলাকত পূৰা পানী হৈ আছে। অৱশ্যে এয়া বৰষুণৰ পানী নহয়, এয়া বৰিঙৰ পানীহে হয়। আৰু এতিয়া আমি লাহেকৈ মিঠাই দোকানত সোমাম মৌচাকত, আৰু এয়া আমি মিঠাই লৈ লৈছোঁ। দেখিছেনে মিঠাই লৈ হৈ গ'ল। আৰু এতিয়া আমি গৈ আছোঁ বাৰ ঘৰ। অলপমান গ'লে আমি সৰুপথাৰ কলেজখন পাম। আৰু এই টাউনৰ পৰা এই সৰুপথাৰ কলেজৰ ৰাস্তাটো খুবেই স্মৰণীয়, বহুতো স্মৃতি জড়িত হৈ আছে। কাৰণ আমি যেতিয়া হাই ছেকেণ্ডেৰী পঢ়ি আছিলোঁ, এইটো ৰাস্তাই আমি টিউশ্যনলৈ অহা যোৱা কৰি থাকোঁ। আৰু তেতিয়াই আমাৰ মিষ্টাৰ গগৈৰ লগত চিনাকি হয়, আৰু তেনেকৈ আমাৰ প্ৰেম লীলা আৰম্ভ হয়। আৰু কেতিয়াবা ক'ম আপোনালোকক। আৰু এতিয়া গৈ পালোহি কলেজ। আৰু আপোনালোকে চিনি নাপাবও পাৰে, এইখন হৈছে আমাৰ সৰুপথাৰ কলেজখন, বিৰাটেই ধুনীয়া। আৰু আমাৰ গগৈদাও এইখন কলেজতে পঢ়িছিলে বাৰু। ফাইনেলি মই বাৰ ঘৰ আহি পাই গ'লোহি। আৰু আপোনালোকেও চাই থাকক, সকলো স্কিপ নকৰাকৈ মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু এতিয়া আমি গৈ থাকোঁ। তেওঁ ক'ৰবাতে পালেগৈ। এয়া টিকটো দুটা পালেহি। সৰুটো হৈছে মোৰ বাৰ ল'ৰা, আৰু এই ডাঙৰটো হৈছে মোৰ বা দেউৰেকৰ ল'ৰা। বিৰাটেই উৎপতীয়া দুইটা। আৰু এতিয়া আমি চাহ খাই আছোঁ, দেখিছে আপোনালোকে। আৰু এইটো বৰ্ণিল আহিলে, আৰু এইজনী হৈছে মোৰ বা। চবেই চাহ খাই আছে, এইফালে গগৈদাই চাহ খাই আছে। পোৱালি এইফালে হেল্ল' খোৱা। আৰু এতিয়া আমি গৈ আছোঁ এইফালে বাহঁতৰ ঘৰত। ভোট জলকীয়া খেতি কৰিছে, আপোনালোককো মই দেখুৱাম। এইফালে গগৈদাও আহি আছে, তেওঁ ওলাবলৈ অলপ লাজ কৰিছে। কেনেকৈ খোলে? এইখন দেখোন বৰ গছ কাটি থোৱা আছে। একদম ফ্ৰণ্টতে দেখোন ডাঙৰ গছ। পকা জলকীয়া নাই দেখোন। আৰু এতিয়া আপোনালোকে ভালকৈ দেখুৱাই আছোঁ। আকৌ মানে জলকীয়াবোৰ লাগিছে, পকাখিনি লৈ গ'ল বোলে, আৰু বিৰাটেই জ্বলা হৈছিলে। আৰু ভাবিছোঁ আমিও নিম অলপ। আহি আছোঁ নেকি? টেঙা চেঙা দিবি হে? এই টেঙা দিব দেই। টেঙা গাছ দেখুৱাম, ঢেৰ লাগিছে দেখোন। এজনী মোৰ বা হয়, কিন্তু এতিয়া দেখাত মোকে সৰুহে হৈ গৈছে, মই ডাঙৰ হৈ গৈছোঁ দেখিবলৈ। জোক আছে নি? আৰু এইফালে দেখিছেনে জাজনী দুজনীয়ে টেঙা জলকীয়া চিঙাত ব্যস্ত। আৰু এয়া হৈছে বাহঁতৰ ঘৰত কৰা ভোট জলকীয়া, বিৰাটেই কালাৰিং আৰু বহুতেই জ্বলা আছিল। আৰু এতিয়া মই একদম পকা আম কাটিবলৈ লৈছোঁ। বতৰৰ ফল যিহেতু, সেইকাৰণে খাবলৈ লৈছোঁ। এইবাৰ পকা আম খোৱাই নাই, ভাত পাইছোঁ যেতিয়া খাই থৈ যাওঁ। খাই নাই টিকটো? এতিয়া মই আমখিনি কাটি লওঁ। এইফালে লিচুও আছে দেই, খালি শুকাই গ'ল, কিন্তু ভিতৰটো বোলো ভালেই। এইটো এবাৰ ট্ৰাই কৰি চাওঁ। পকাটো খাম দেই আমি দুটাই।
এয়া আম কাটি হৈ গ'ল যেতিয়া ৰখি থাকিবলৈ নাই আৰু টেষ্টটো কৰি লওঁ এতিয়া। আৰু এতিয়া দেখুৱাম মই ফুল এয়া দেখিছেনে টাবত কি ধুনীয়াকৈ ফুলবোৰ ৰাখিছে। আমাৰ এলেগী বাজনীয়ে কৰা নহয়, এয়া কৰিছে মোৰ ভিনদেউৱে ফুল বিৰাটেই ভাল পায় আৰু য'ৰ ত'ৰ পৰা ফুলবোৰ আনি এনেকৈ ভালদৰে ৰাখি থৈছে। এয়া মানি প্লাণ্ট দেখিছেনে, স্নেক প্লাণ্ট। টিভিটো কোনে বেকা কৰিলে? ই আকৌ নো 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 দেখিছে নাই সেলফি ষ্টিক লাগিবৰ কাৰণে আৰামত মোৰ কোচত বহি ল'লেহি। কেনেকুৱা তেলীয়া ল'ৰা। আৰু এইফালে দেখিছেনে নটংকি ষ্টাৰ্ট হৈ গ'ল। এয়া দেখিছেনে ককায়েক ভায়েক দুয়োটা খেলাত ব্যস্ত। ল'ৰালি কালটো সঁচাকৈ ভাল লাগে, আমিও এনেদৰে খেলবোৰ খেলিয়ে ভাল পাইছিলোঁ। এইফালে আমাৰ ইয়াত গাহৰি মাংস বনাই আছে, তাতে জুইত বনাইছে আৰু হ'ব কেনেকুৱা টেষ্টি হ'ব আপোনালোকক মই দেখুৱাম বাৰু। আৰু এয়া হৈছে গাহৰি মাংস ফাইনেল লুকটো, আৰু এয়া বনাইছিলে বা বোৱাৰীয়েকে, বিৰাটেই টেষ্টি আছিলে দেই খাবলৈ আৰু পূৰা স্পাইচি হয়। আৰু আজি আমাৰ খানা ৰেডি, আৰু খানাত আছে এয়া কি হয় ডাল কচু আৰু বিলাহী আছে, আৰু এইফালে আছে গাহৰি মাংস, এইফালে আছে চাটনি, টেঙা, এইটো কিবা পিটিকা। এয়াই এতিয়া আমি খাম আৰু এনেদৰে দুপৰীয়া সাজ খুব তৃপ্তিৰে খালোঁ। ইয়াৰ লগত আছে মোৰ ভিনদেউ আৰু মিষ্টাৰ গগৈ। এতিয়া ভাত পানী খাই আজৰি, খাই কৰি এতিয়া আৰু পোৱালীকেইটা বা মা দেউতা আৰু বাহঁতৰ লগত এনেই চোতালতে বহি অলপ লেকচাৰ মাৰি আছোঁ। এয়া দেখিছেনে। এয়া পালো দেই, এইফালে ভোট জলকীয়া, টেঙা আৰু কি চাওঁ কোমোৰা জালি দেই। আমি যাবলৈ ওলাইছো, টাটা। আৰু দেখিছেনে যোৱাৰ সময়ত সদায় আমাৰ পোৱালি ওচৰত উঠিবই আৰু। এতিয়া আমি যাবলৈ ওলাইছোঁ আৰু ইমান ভাগৰ লাগিছে আৰু ঘৰত গৈ মই ভিডিঅ' নবনাওঁ, ইয়াতে সামৰণি মাৰিম ভাবিছোঁ। আৰু আপোনালোকে যদি আজি এই ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু ইমান দেৰি ধৈৰ্য সহকাৰে মোৰ ভিডিঅ'টো চোৱাৰ বাবে আপোনালোক সকলোকে